গুড মৰ্নিং টু সুপ্ৰভাত সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে সোমবাৰে যিটো বৰষুণ দিছে দেওবাৰ ৰাতিপুৱা মানে কি কম বৰষুণতে আৰু ভিডিঅ'টো বনাব পৰা নাই। আজি অলপ ওলাই আহিছোঁ ৰাস্তালৈ, হ'লেও অলপ বৰষুণ ডাঙৰকৈ দি আছিলে, অলপ কমিছে, এতিয়া ওলাই আহিছোঁ ভিডিঅ' এটা বনাবলৈ। আৰু ইয়াত চাব নেকি পুখুৰীত চব পানী কিমান অভাৰ হৈ আছে। বৰষুণ মানে একেৰাতিতে বহুত পানী হৈ গ'ল। চক ৰাইজ কি ক'ম, অথনি মানে ৰাস্তা দেখিছে নহয় বোকা, অলপ আগত মানে ভৰি এতিয়া ইমানমান পানী আছিলে ৰাস্তাত। এতিয়া পানীটো অলপ শুকাইছে, খালে গৈ আছে। এই ৰাস্তাটো ইমান বোকা কাৰণে মানে বাইকখন উলিয়াবলৈ মনেই নাযায়, দেখিছে নে কিমান বোকা। এইডোখৰ পৰাই বাইকখন মানে উলিয়াবলৈ বৰ বেয়া, পিছল হৈ আছে যে বৰ দিগদাৰ হৈ যায় বাইকখন উলিয়াবলৈ। এইটো আমাৰ ৰাস্তা নিজৰ ঘৰ। আজি আপোনালোকক সুন্দৰভাৱে দেখা দিছোঁ। এতিয়া বৰষুণটো অলপ কমিছে, এতিয়া পথাৰলৈ লৈ যাওঁ, আপোনালোকক গাঁৱৰ এডোখৰ দেখা দিম। বৰষুণ দিয়াটো বৰষুণ দিবই, হ'লেও বিয়া কিনো আজি অকণমান আপোনালোকক মই পৰিৱেশটো দেখাবলৈ ভাবিছোঁ। চাই থাকক। তাৰপাছত চাই থাকক। পানী পূৰা পানী হৈ গৈছে। আৰু এইয়া এতিয়া মই উঠি গ'লোঁ ঢাপত, তামোল গছ ৰুই থোৱা আছে পূৰা পাব। আৰু পথাৰ দেখিছে নহয়, এয়া মাটি ৰুইছে আৰু লাহে এইখিনিতে মানুহ দেখিছে, এইখিনিত জাল মাৰিছে, মাছ ধৰি আছে, মাছ পাব একদম জাল মাৰি মাছ ধৰিছে। প্ৰায় এতিয়া টাইম 10:17 হ'ল, হ'লেও বৰষুণ এতিয়া দিয়ে আছে। ৰাতিপুৱাৰ পৰা মানে দিয়ে আছে, একদম ৰাতিটো দিলে গোটেই পানী, ৰাস্তা বোকা হৈ গৈছে, গাড়ীও উলিয়াবলৈ মন নোযোৱা হৈ গৈছে। আজি পাই আপোনালোকক দেখাম বুলি ভাবিছিলোঁ, অকণমান বোলো ক'ৰবাত ওলাই মেলি যাম, গাড়ীখনো আনিলেও দেখাম বুলি ভাবিছিলোঁ। এতিয়া গাড়ী ভিতৰত ভৰাই থোৱা আছে, যদি আবেলি হয় অলপ মুকলি কৰেগৈ পিছবেলালৈ, তেতিয়াহ'লে আপোনালোকক ধুনীয়া এটা ধামাকাদাৰ জেগাত লৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। কালিৰ দিনটোত কি কৰোঁ কি নকৰোঁ, কি খাওঁ কি কৰোঁ, চব আপোনালোকক আজি দেখাইছোঁ সুন্দৰভাৱে। পৰিৱেশ চব কি ধুনীয়া পৰিৱেশৰ মাজত চব কঠীয়ানি মুখাৰ সন্মুখত, ঘৰৰ সন্মুখত কঠীয়ানি, তাৰপিছত পথাৰ, এটা সুন্দৰ পৰিৱেশত আছোঁ। চাওক আপোনালোকে। পথাৰলৈ নাযাওঁ বুলি ভাবিছোঁ, হ'লেও আপোনালোকক দেখালেহে মনটো ভাল লাগিব, সেইটো কাৰণে পথাৰৰ ওচৰত পাই গৈছোঁ। চাই লওক, জপনা দি থৈছোঁ, নহ'লে গৰু ছাগলী সোমাব নাই ৰাস্তাতে। জেওৰা দি থোৱা আছে, বাটটো উলিয়াই থৈছে বাৰু যাবলৈ। গ'ল গৈছিলে, লগাই দিব লাগিব এডোখৰ ৰোৱা নাই, মানে ট্ৰেক্টৰ এই হাল বাইছিলে দিয়া, আজি মাটি ৰুলে। এতিয়া গৈ চাওঁ, ধুনীয়া ভিউ এটা দেখা, সুন্দৰ ভিউ এটা চাই লওক। 3, 2, 1 go। জাল মাছ চব পাইছে আৰু পূৰা সোঁত আহি আছে, সোঁতত পাতি থৈ আছে পথাৰত। তাৰপিছত চব মাটি পূৰা ৰুই প্ৰায়ভাগ হৈছেগৈ আৰু। মোৰ ভাগৰ সৰু সুৰা সপোনৰ বাইক এইখনে আপোনালোকক আজি দেখাই দিছোঁ। নেক্সট ভিডিঅ'ত ভালকৈ দেখাই দিম। আজি যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।